নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ধৰণৰ ন'টিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰে। আৰু আজিৰ এই ভিডিঅ'টো মই বিশেষ এটি 2022 চনত অনুষ্ঠিত হ'বলগীয়া IPLৰ ওপৰত লৈ আনিছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, 2022 চনত IPLত 10টাকৈ টীম হ'ব, হয়তো আপোনালোকে গম পাইছেই। আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে হয়তো আপোনালোকে গম পাইছে। মই আগতো কৈছোঁ যে 10টাকৈ টীম হ'ব, আৰু তাত বহুতো খেলুৱৈৰ নিলামী দেখিবলৈ পোৱা যাব, কিয়নো দুটাকৈ নতুন টীমত প্ৰায় 25জনকৈ খেলুৱৈ লাগিব। আৰু সেইবাবে বহুতো এটা ডাঙৰ হেৰি বুলি ক'ব লাগিব 2022 চনত। আৰু এতিয়া বৰ্তমান সময়ত যিটো 8টাকৈ টীম আছে, তাৰ ভিতৰত আমি আজি দুটা টীমৰ বিষয়ে কথা পাতিম। এটা হৈছে চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। সেই টীম দুটাৰ কোনকেইজন খেলুৱৈক টীমৰ পৰা উলিয়াই দিয়াৰ বা ৰিলিজ কৰি দিয়াৰ কোনো সম্ভাৱনা নাই, দলটোত পুনৰবাৰ ৰিটেইন কৰাৰ সম্ভাৱনা বেছি, সেই বিষয়ে খেলুৱৈকেইজনৰ বিষয়ে কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, পোনপ্ৰথমে আহিছোঁ আমি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুলৈ। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথমজন খেলুৱৈ যিজনক পুনৰবাৰ ৰিটেইন কৰিব, সেইজন হৈছে বিৰাট কোহলি, হয়তো আপোনালোকে চবেই জানেই। আৰু দ্বিতীয়জন যদি খেলুৱৈৰ কথা ক'বলৈ যাওঁ আমি AB de Villiers, আৰু তৃতীয়জন যদি খেলুৱৈৰ কথা আমি ক'বলৈ যাওঁ তেনেহ'লে এইবাৰ প্ৰথমবাৰৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত খেলা গ্লেন মেক্সৱেলক তেওঁলোকে পুনৰবাৰ ৰিটেইন কৰিব পাৰে। আৰু এইবাৰ আহিছোঁ আমি চেন্নাই ছুপাৰ কিংছলৈ। আৰু চেন্নাই ছুপাৰ কিংছৰ যদি কথা ক'বলৈ যাওঁ, পোনপ্ৰথমে দলে পুনৰবাৰ ৰিটেইন কৰিব মহেন্দ্ৰ সিং ধোনীক। আৰু 2 নম্বৰ যদি খেলুৱৈগৰাকীৰ কথা ক'বলৈ যাওঁ আমি ৰবীন্দ্ৰ জাদেজা। আৰু 3 নম্বৰত মই ৰাখিব বিচাৰিম দীপক চাহাৰক। আৰু আহিবলগীয়া সময়ত বাকী 6টা টীমৰ ভিডিঅ' আহি আছে, আপোনালোকে সেই ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ।